বয়কট কেলৈ কৰিব লাগে? এখন মই জড়িত, এখন মই মিউজিক কৰিছোঁ। ৰত্নাকৰৰ পিছত 3 বছৰৰ পিছত যতীনে এখন চিনেমা লৈছে, ভাল ধুনীয়াকৈ খৰচ কৰি কৰিছে কাম। আৰু চিনেমাৰ লগত বেলেগ ইছ্যু নাথাকে আচলতে। চিনেমা, সংগীত, নাটক এইবিলাকৰ লগত বেলেগ ইছ্যু আনিব নালাগে, পলিটিকেল হওক যি নহওক। সংস্কৃতিৰ জেগাত থাকিব লাগে, কালচাৰেলি। আৰু যতীনে আজি 30 বছৰ ধৰি মানুহক এণ্টাৰটেইনমেণ্ট কৰি আহিছে, ভাল ভাল চিনেমা উপহাৰ দিছে, ভাল ভাল কাম কৰিছে। চ' সেই ৰেচপেক্টটো ৰাখি ৰাঘৱ চাব লাগে মোৰ মতে। সকলোৱে আহিব ৰাঘৱ চাবলৈ। CAৰ কথাটোত বহুত মানুহ মটিভেটেড হৈছিলে বেলেগ বেলেগ ধৰণে, বেলেগ বেলেগ কথাত। আৰু CAৰটো মেইন উৎপাত কৰা মানুহটো ময়ে আছিলোঁ। মই নিজৰ জেগাত এতিয়াও আছোঁ, একেধৰণে আছোঁ কথাটোত। তেতিয়াও বিৰোধিতা কৰিছিলোঁ, এতিয়াও বিৰোধিতা কৰোঁ। আৰু মানুহৰ পাৰ্চনেল কথা, কোনোবাই ইনভল্ভ হ'ব বিচাৰে নিবিচাৰে, জোৰ জবৰদস্তিটো আমি কৰাব নোৱাৰোঁ। আৰু কা আন্দোলনৰ কথাটো একেবাৰে বেলেগ এটা ইছ্যু, সেইটো চিনেমাৰ লগত আনিব নাপায়। সেইটো মই বেয়া কথা বুলি ক'ম। মোৰ এতিয়া 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব চিকাৰ, যিখন ইতিমধ্যে কৈছোঁ বাহিৰত লণ্ডনত শ্বুটিং হ'ব। এইখন বেছিভাগখন চিকাৰ পিছতে মই আৰু এখন হিমাংশু দাসে মোৰ লগত কথা পাতিছে, এখন চিনেমা সেইখন কৰিম বুলি কৈছে এইখনৰ পিছতে। আৰু মোৰ নিজৰ চিনেমা আছে ৰৈ ৰৈ বিনালে। মই কাঞ্চনজংঘাৰ পিছত এইখন লৈ চিন্তা চৰ্চা কৰি আছোঁ। সেইখন মই ডিচেম্বৰৰ মাজভাগৰ পৰা মই ষ্টাৰ্ট কৰিম আৰু ফেব্ৰুৱাৰী 1st উইকত শেষ কৰিম, ৰৈ ৰৈ বিনালে। এই 3খন চিনেমা এতিয়া হাতত আছে। 1 তাৰিখৰ পৰা অসমৰখিনি হ'ব প্ৰায় 10-12 দিন। তাৰ পিছৰ চোৱা গোটেইখিনি লণ্ডনত আছে। চ' কাৰোবাৰ ভিজাৰ প্ৰব্লেম হৈ আছে, সেইখিনি ছেটেল হ'লে আৰু আমি গোটেইবিলাক লণ্ডনলৈ যামগৈ এমাহ মানৰ কাৰণে। মই আছোঁ, আমাৰ সিদ্ধাৰ্থ আছে। সিদ্ধাৰ্থ মানে মই বেহৰবাৰী KK কথা কৈছোঁ, সি আছে। আৰু কেইজনমান বাহিৰৰ আৰ্টিষ্টো আছে। আৰু ধানী, আমাৰ মিনিষ্টাৰ যোগেন মোহনৰ জীয়েক ধানী কৰাৰ কথা আছে। চিনেমাখনত মই আদিবাসী ল'ৰা এটা ৰোল কৰিম। চ' মোৰ গেট আপ কমপ্লিটলি বেলেগ হ'ব আৰু বেলেগ ধৰণৰ ষ্টৰী, মানে ছাছপেন্স থ্ৰিলাৰ হয়, একশ্যন আছে, মানে চাই ভাল পাব। গানৰ কাম মই 3 মাহমান আগতেই শেষ কৰিলোঁ অলৰেডি। আৰু বাকী এতিয়া পিকচাৰাইজেশ্যনৰ কথা, লোকেশ্যন এইবিলাক প্লেনিং চলি আছে। জুলু আগবঢ়াইছোঁ। জুলু মানে মই অকলে কৰিব নোৱাৰোঁ, মোৰ বহুত বাজেটটো বেছি। সেইকাৰণে মই এটা নতুন প্ৰডিউচাৰ এগৰাকী পাইছোঁ ডুবাই। মই থাকিম, তেওঁ থাকিব আৰু মোৰ লগৰ শ্যামন্তক থাকিব। 3জনে মিলি বনাম। চ' নেক্সট ইয়েৰৰ পৰা জুলু কাম মই আৰম্ভ কৰিম। আৰু জুলুখন মই ইংলিছত কৰিম, মানে মাল্টিলিংগুৱেল, মেইন লেংগুৱেজটো ইংলিছ হ'ব। এইটো বেটৰ নে বাঁহৰ মই চোৱাই নাই, বাঁহৰ চাগে। সেইটো মই আমেৰিকাৰ পৰা আনিছোঁ, এই কাউবয় দোকানত পালোঁ, লৈ আহিছোঁ। সেইটো অলপ পাগলামী যাত্ৰা, প্ৰায় 10,000 কিলোমিটাৰ ঘূৰিছোঁ গাড়ীত। হাবিয়ে জংঘলে আছোঁ, পাহাৰ বগাইছোঁ, য'ত মন যায় ত'তে গাড়ী ৰখাইছোঁ, খানা বনাইছোঁ, খাইছোঁ। ফুল কেম্পিং আৰু অফ ৰোড। আৰু তাত সেইবিলাক কৰিবলৈ ভাল, তাত সুবিধা আছে বহুত। আমি 2টা আমেৰিকান ফেমিলি, মোৰ বন্ধু শ্ৰমিক, মই, জয়ন্ত, বংকিম, 4খন গাড়ী লৈ পেলাই আমি 11,000 কিলোমিটাৰমান ঘূৰিলোঁ। ইট ৱাজ ফেণ্টাষ্টিক। লোকেশ্যন তাত বহুত লোকেশ্যন, য'তেই যাওঁ ত'তে লোকেশ্যনেই লোকেশ্যন। তাতে চিনেমাৰ কাৰণে কেতিয়াবা আমেৰিকা যাব পাৰোঁ শ্বুটিঙৰ কাৰণে।